হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম এটা অনলাইন মানি মেকিং সাইটৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট আপকামিং নটিফিকেশ্যন পাবৰ কাৰণে। চোৱাক বক্স, ইয়াত একো কাম কৰিব নালাগে, জাষ্ট চাৰ্ভে ফিলিং কৰিব লাগে। ইয়াত চাৰ্ভে ফিলিং কৰি কিনি পইচা আৰ্ণ কৰিব পাৰে। ইয়াৰ আগতে ইমেইল এড্ৰেছটো জানিব, তাৰপিছত পাছৱৰ্ডটো ডালি কিনি লগ ইন কৰি দিব। যদিহে নতুন ইউজাৰ হয় তেতিয়া ইমেইল আইডি আৰু পাছৱৰ্ড ওলাব, তাৰপিছত ৰেজিষ্টাৰ কৰি দিব লাগে অট'মেটিক, তাৰপিছত লগ ইন অপশ্যন ওলাই যাব। মোৰ অলৰেডি একাউণ্ট আছে, সেইটো কাৰণে মই ডাইৰেক্ট লগ ইন কৰিছোঁ। লগ ইন কৰাৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপুনি প্ৰফাইলত যাব, প্ৰফাইলত যোৱাৰ পাছত হোম, আনচাৰ, ডিস্কভাৰ, চাৰ্চ, ৰিডিম ইয়ৰ এছবি। এছবি মিনছ ষ্টকবাৰ হয়, এইটো কেনেকৈ ৰিডিম কৰিব লাগে। ইয়াত আকৌ ইয়াত চাৰ্ভে ওলাইছে, ডেইলি ফলছ, ডেইলি চাৰ্চ, ডিল অফ দ্য ডে, ডেইলি এক্টিভিটি, এইকেইটা চব চাৰ্ভেছ হয়। যদি আপুনি এই চাৰ্ভে ফিল আপ কৰে তেতিয়া আপুনি এছবি আৰ্ণ কৰিব পাৰিব, যিটো এছবি আপোনাক মানি লৈ কনভাৰ্ট কৰে। মিনছ আপোনাৰ 700 এছবিয়ে $5 হয়। যদি আপুনি দিনত 5000 এছবি আৰ্ণ কৰে চাৰ্ভে ফিল কৰি কিনি, তেতিয়া আপোনাৰ টোটেল $25 হৈ যাব। $25টো যদি ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰা হয় তেতিয়া আপোনাৰ মোটামুটিকৈ 3000 সামথিং কিবা এটা হ'ব। ইয়াত বহুত চাৰ্ভে চাইট দিয়া আছে, ডেইলি ফলছ, ডেইলি চাৰ্চ, এইকেইটা চব চাৰ্ভে হয়। জাষ্ট ইয়াত চাৰ্ভে ফিলিংছ কৰিব লাগে। চাৰ্ভে ফিলিংছ কৰি কিনি আপুনি মানি আৰ্ণ কৰিব পাৰে। মই ডেইলি ফলছত ক্লিক কৰিছোঁ। ডেইলি ফলছত ক্লিক কৰিছোঁ, মই কেইদিনমানৰ আগতে চাৰ্ভে কৰিছিলোঁ। ইয়াত আকৌ চাৰ্ভে আহি গ'ল। আৰ ইউ এফ্ৰেড অফ স্নেকছ? য়েছ, আই এম এফ্ৰেড অফ স্নেক। মই ক্লিক কৰিছোঁ, চাৰ্ভে আহি গ'ল। এনেকুৱা জাষ্ট চাৰ্ভে ফিলিং কৰিব লাগে। চাৰ্ভে ফিলিং কৰি কি আপুনি ইয়াত এছবি আৰ্ণ কৰি কিনি পইচা কমাব পাৰে। তাৰপিছত পাৰ চাৰ্ভেত আপোনাক 1 এছবি দিয়া হয়, পাৰ আনচাৰত 1 এছবি দিয়া হয়। মই এতিয়া কংগ্ৰেচুলেশ্যন, ইউ আৰ্ণ 1 এছবি ফৰ আনচাৰিং দ্য ডেইলি ফলছ। মই ডেইলি ফলছত আজি আনচাৰিং কৰি কিনি এটা এছবি আৰ্ণ কৰিলোঁ। মই এতিয়া টোটেল এছবি আছে 36 শ্বক বাক্স আছে, যিটো মই পইচা ট্ৰেন্সফাৰ কৰিব পাৰোঁ। এইটো কেনেকৈ ৰিডিম কৰিব লাগে মই দেখাই দিছোঁ। আগতে যাব প্ৰফাইলত গৈ কিনি মাই একাউণ্টত যাব। মাই একাউণ্টত যোৱাৰ পাছত মোৰ এছবি হৈছে 36 এছবি। লাইফ টাইম মোৰ কালেকশ্যন আছে শ্বক বাক 36। ৰিডিম কেনেকৈ কৰিব লাগে, ৰিৱাৰ্ডত ক্লিক কৰি দিব। ৰিৱাৰ্ডটো ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ ৰিডিমশ্যনছ অপশ্যন আহি যাব। এনেকৈ ৰিডিম কৰিব পাৰি। ইয়াৰ ৰিডিমছ কৰাৰ বহুতো অপশ্যনছ আছে। অন চেল ৰিৱাৰ্ড, ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডৰ ৰিডিম কৰিব পাৰি। ইয়াত টোটেল 800 এছবিৰ পৰা ৰিডিম কৰিব পাৰি। ফ্লিপকাৰ্ট 1000 টকাৰ কাৰণে 1600 এছবি ৰিডিম কৰিব পাৰি। আকৌ পে'পেলত যদি 700 হয় তেতিয়া আমি পে'পেলত $5 USD ৰিডিম কৰিব পাৰিম, যিটোৱে আমাৰ বেংক একাউণ্টত পইচা আহিব। ভিডিঅ'টো আজিলৈ ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট আপকামিং জব আৰু এনেকুৱা আৰ্নিং টিপছৰ নটিফিকেশ্যন পাবৰ কাৰণে।